ক্ৰিয়েটিভিটি বন্ধুসকল আমি আজি মংগলদৈ কমাৰ্চ কলেজৰ ফেচাৰ আছে চ' ফেচাৰ বুলিকে আমি যাম মংগলদৈ কমাৰ্চ কলেজ আৰু তাত আজি আহিব বিশিষ্ট আমন্ত্ৰিত অতিথি হিচাপে আচাৰ্যদা চ' আচাৰ্যদাক যদি আপোনালোকে ভাল পায় তেনেহ'লে ভিডিঅ'টোৰ তলত কমেণ্ট আৰু লাইক কৰিব ভিডিঅ'টো আমি যাম আচাৰ্যদাৰ চাবলৈ তেনেহ'লে আপোনালোকৰ ভিডিঅ'টো দেখাম ভিডিঅ'টো কমাৰ্চ কলেজৰ কিছু দৃশ্য আপোনালোকক দেখাম যদি আপোনালোকে চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি আজি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহ'লে বলকচোন বন্ধুসকল আজি ভিডিঅ'টো আৰম্ভ কৰোঁ লেটছ গো আজিকালি গাঁৱত কিন্তু নেদেখোঁ চহৰলৈ গ'ল বুলি শুনিছোঁ আজিকালি গাঁৱত কিন্তু নেদেখোঁ তাই চহৰলৈ গ'ল বুলি শুনিছোঁ পিছে যি হ'ল হ'ল গাঁৱৰ ল'ৰাকেইটা বাচি গ'ল মলাই বাইদেউৰ জীয়েকেনো পলাই গ'ল মলাই বাইদেউৰ জীয়েকেনো পলাই গ'ল মলাই বাইদেউৰ জীয়েকেনো পলাই গ'ল মলাই বাইদেউৰ জীয়েকেনো ল'ৰাকেইটা বাচি গ'ল মলাই বাইদেউৰ জীয়েকেনো পলাই গ'ল মলাই বাইদেউৰ জীয়েকেনো পলাই গ'ল মলাই বাইদেউৰ জীয়েকেনো পলাই গ'ল মলাই বাইদেউৰ তাই বাল্মীকি আছিলে আমাৰে গাঁৱৰে বহুতৰ লগত বহু ৰামায়ণ ৰচনা কৰিলে তাই বাল্মীকি আছিলে আমাৰে গাঁৱৰে বহুতৰ লগত বহু ৰামায়ণ সিফালে নাইচোন নাই সোমাইছোঁ বৰ্তমান কমাৰ্চ কলেজৰ ভিতৰত আৰু আমি লগত আছে শিল্পল আমি আগত যাম এইফালে হৈ আছে প্ৰগ্ৰেম চ' আমি যাম আগলৈ আৰু আপোনালোকক দেখুৱাম কি আছে বলক কি আছে চাই লওক বহুত চলিছে বিহু মানে বিহু লাগি গ'ল আৰু এই বিহু দেখা পাই চ' আকৌ বিহুলৈ মনত পৰি গ'ল বন্ধুসকল মই এতিয়া আছোঁ অলপ এতিয়া গাজব জেগাত আমি সেই ঠাইটো কিমান আৰু তাতে থাকিব খুলিত অলপ শান্তিত থাকিবলৈ মন যায় বাৰু চ' সেইকাৰণে আমি আহিছোঁ ইয়াতে আপোনালোকক জেগাটো দেখাই দিওঁ তাৰ আগতে 1 মিনিট ৰ'ব এয়া আমাৰ আমি এনেই ক'ত আছোঁ আপোনালোকে এতিয়ালৈ হয়তো ধৰিব পৰা নাই কিন্তু তললৈকে চালে গম পাব ক'ত আছোঁ গম পাব কৈ দা ইয়াৰ পৰা পৰিলে হয়তো কি হ'ব আপোনালোকে নিশ্চয় গম পাইছে আমি গাছডাল বাগৰি আমাৰ কাৰণে হয়তো বাগৰিছে ইয়াতে বহিবৰ কাৰণে চ' আপোনালোকৰ ভিডিঅ'টো চাই থকা আগলৈ আছে যদি আহিব নাই চ' আমি ৰখি ৱেইট কৰি মানে বাগৰি গৈছোঁ সেয়ে আমি অলপ শান্তিত থাকিবলৈ আহিছোঁ গাছৰ ওপৰত ইয়াত বহি আছোঁ সৌখন কলেজ আৰু আমি আছোঁ ইয়াত আৰু ইফালে আছে নদী বলক বন্ধুসকল আৰু ভিডিঅ'টো বহুময় অপেক্ষাৰ মূৰত আহি পেলাই আছোঁ যদা আৰু এয়া আহি গৈছে আমি আগলৈ যাওঁ আৰু ভিডিঅ'টো আপোনালোকে চাই থাকক আছোঁ যদাৰ প্ৰগ্ৰেম একচুৱেলি আমাৰ কি হৈছে মানে আছোঁ যদা আহি পোৱাৰ পিছতে বৰষুণ দিছে চ' মানুহ নোহোৱা হৈ গৈছে গাঁৱৰ ল'ৰাকেইটা বাচি গ'ল যি হ'ল হ'ল ভালেই হ'ল গাঁৱৰ ল'ৰাকেইটা বাচি গ'ল মলাই বাইদেউৰ জীয়েকেনো পলাই 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 গ'ল সিহঁতে লাগে অকণমান জোৰকে কাঞ্চনজংঘা কেনেকৈ জোৰকে চিঞৰ অকণমান জোৰকে আৰু নেক্সট আহি আছে যতীন বৰা আমাৰ কাৰণে জুবিন দাৰ সমানেই যতীন দাৰো এখন ধুনীয়া চিনেমা ৰত্নাকৰ আৰু ৰোমান্টিক হিৰ' কৰি ভিলেই হৈছে আৰু খুব ভাল লগা কথা কবিতা ৰত্নাকৰ অভিনয় কৰিব পাৰি আৰু ৰত্নাকৰ মই আপোনালোকে চাব বুলি আশা কৰোঁ চাবনে পলাই বিচাৰিবলৈ বিয়া পাতিব নোৱাৰিব
বোকা ডান্স মানে বোকা ডান্স আপোনালোকে দেখা পাইছে কিমান এটা ফূৰ্তিৰে লাগিছে বাৰু আশীজোৰা ভাল পাই আশীজোৰা ফেন হৈছোঁ এই ডেন্স আপোনালোকে দেখিব আপোনালোকে ইয়াত যাব ভয় কৰিব কিন্তু এওঁলোকে কৰি আছে ইয়াত ডেন্স আৰু আমি আছোঁ কাষত ৰৈ আপোনালোকে এই বোকাত ডেন্স মাৰিব নালাগে বাৰু যদি আপোনালোকে আশীজোৰা ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব আজি ভিডিঅ'টো ইমানেই আৰু আপোনালোকে যদি আজি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা ঘণ্টাটো দবাই দিব যাতে মোৰ প্ৰত্যেকটো ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে পায় তেনেহ'লে বন্ধুসকল আজিৰ কাৰণে এই ভিডিঅ'টো ইমানে সামৰিলোঁ আৰু জয় অসম ধন্যবাদ